মোক বিল পাব দিয়ক বিল পোৱাৰ পিছত যি কৰে কৰক মাথো বিলটোৰ বাবেহে ঠিকা কৰে নেকি আজিৰ ঠিকাদাৰে ইয়া অংগনাদী কেন্দ্ৰ পানী যোগান টেংকিৰ নিৰ্মাণৰ ঠিকাদাৰ অৰবিন্দ চন্দ্ৰৰ বৰুৱাৰ ভাষ্য আজি আমি দেখুৱাম এখন শিক্ষা অনুষ্ঠানৰ ঠিকাদাৰে গাফিলতি কৰি কাম সমাপ্ত কৰা এক দৃশ্য হয় ওদালগুৰি জিলা ওদালগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত এখন গাঁও তৰাবাৰী এইখন গাঁৱত 849 নং তৰাবাৰী প্ৰাথমিক বিদ্যালয়ৰ লগতে এখন অংগনাদী কেন্দ্ৰ আছে এইখন কেন্দ্ৰত কণ কণ ল'ৰা ছোৱালীৰ ছাত্ৰ ছাত্ৰীৰ খোৱা পানীৰ যোগানৰ বাবে বৰিং পানীৰ টেংকি নিৰ্মাণ আবেদন হৈ কাম কৰিছিল কিন্তু টংলাস্থিত ঠিকাদাৰ অৰবিন্দ চন্দ্ৰ বৰুৱাই টেংকি নিৰ্মাণৰ গাফিলতি কৰাৰ অভিযোগ কৰিছে বিদ্যালয়ৰ প্ৰধান শিক্ষক বিদ্যালয় পৰিচালনা সমিতিৰ অংগনাদী কেন্দ্ৰৰ কৰ্মী আৰু ৰাইজে অভিযোগ অনুসৰি অংগনাদী কেন্দ্ৰত নিৰ্মাণ নকৰি প্ৰাথমিক বিদ্যালয়ৰ চৌহদত য'ত ছাত্ৰ ছাত্ৰীয়ে খেলা ধেমালি কৰে তাত নিৰ্মাণ কৰি কাম সমাপ্ত কৰা দেখা যায় ৰাইজৰ বিদ্যালয়ৰ শিক্ষক অংগনাদী কৰ্মী আৰু বিদ্যালয়ৰ পৰিচালনা সমিতিয়ে অতি শীঘ্ৰে পানীৰ যোগানৰ টেংকি যথাস্থানত নিৰ্মাণ কৰিবলৈ আহ্বান জনাইছে অন্যথা ঠিকাদাৰে দায়িত্ব পালন নকৰি নিৰ্মাণ কৰা টেংকি ভাঙি পেলোৱাৰ হুংকাৰ দিয়ে চাওক নিউজ 24 বদলনৰ এক ঠিকাদাৰ গাফিলতিৰ এক প্ৰতিবেদন নিউজ ডেস্ক ৰিপৰ্ট নিউজ 24 বদলেণ্ড এইটো মই দেখাই আছোঁ কিমান দূৰত লাগি আছে চাব দেই এইটো বৰিং আছে হা এইটো অংগনবাদী কানেকশ্যন দিছে সেই ক'ৰবাত হা চাব কিমান দূৰত আছোঁ আহকচোন মই দেখাই আছোঁ চাব কিমান দূৰত আছে চাওক কিমান দূৰত এইটো হ'ল অংগনবাদী ইয়াত দিব লাগিছিল কানেকশ্যন এই দি দিছে একদম একেবাৰে চাচোন কিমান দূৰত দিছে এতিয়া সেইটো জেগাততো আমাৰ হেৰি বাচ্চাবিলাকে ইয়াতে নেওতা মুখস্থ কৰি ইয়াতে গৰম দিনত আমি ক্লাছ কৰোঁ দিছে ইয়াত কোনো নুসুধাকৈ বনাইছে এইটো তাৰমানে মই কালি আহি পেলাই তাৰমানে মই ঠিকাদাৰক মই ক'লোঁ বোলে ইয়াতে কোনে দিলে পাৰ্মিশ্যন ইমান ঠাই আছে দূৰত কিয় দিল তেখেতে ক'লে যে ভাইটি মই বিলখিনি পাওক তাৰ পৰা আপোনালোকে কি কৰা কৰক বুলি কৈছে সেইটোতো নহয় অনুষ্ঠানৰ বস্তুটো এইটো ভাঙা ভাঙি কি বস্তু কৈছে চৰকাৰত বিলখিনি পালি আৰু কি এইবিলাক কি গতিকে আমাৰতো অনুৰোধ হ'ল কি ইয়াৰ পৰা মুঠতে এইখিনিত লৈ যাব লাগে এইখিনি ঠাই আছে তাতে লৈ যাওক এক সপ্তাহৰ পিছত যদি নেনে যদি ব্যৱস্থা নলয় তেতিয়াহ'লে আমি চিন্তা কৰিম আৰু গতিকে আমাক বেয়া পাই লাভ নাই আৰু যিখিনি ঢালাই কৰিব লাগিছিল ঢালাই ওপৰতে কৰিছোঁ চবতে এই ঢালাই নাই ইয়াতে এয়া নাই এইখিনি ওপৰত দিছে এনে ঢালাই এইখিনি কিবা হৈ গ'ল নেকি চাওক এইটো চাওক একো ঢালাই হোৱাই নাই ওপৰতে দি দিছোঁ এক ফুটে হোৱা নাই এতিয়া ব্যৱস্থাটো মুঠতে নিব লাগে ইয়াৰ পৰা ইয়াৰ পৰা এইটো খালী কৰিব লাগে এইটো অনুষ্ঠানৰ বস্তু অংগনবাদী য'ত আছে তাতে ওচৰতে দি দিয়ক কি হৈছে আপোনালোকৰ সমস্যা আমাৰ সমস্যাটো হৈছে আমাৰ এই তৰাবাৰী প্ৰাথমিক বিদ্যালয়ৰ যিটো আমাৰ বিদ্যালয় প্ৰাংগণত যিটো সংযোগ আছে অংগনবাদী কৰ্মীৰ এটা অনুষ্ঠান আছে LP স্কুলৰ সংযোগ তাতে যিটো চৰকাৰৰ ফালৰ পৰা যিটো পানীৰ যোগানৰ ব্যৱস্থা তাতে দিয়া হৈছে যদিও যি ঠাইত পানী যোগানৰ ব্যৱস্থা হ'ব লাগে সেই ঠাইত হোৱা নাই আমি যিটো টকা যেতিয়া বহাইছে এই পানীৰ টাংকি যি জেগাত দিছে সেইটো জেগাটো উপযুক্ত হোৱা নাই তাতে আমাৰ ল'ৰা ছোৱালী জিৰণিৰ সময়ত খেলে বা তাতে নেওতা মুখস্থ কিবা কিবি মুখস্থ কৰিব দিয়া হয় জিৰণিৰ সময়ত কিন্তু ইয়াতে আমাৰ লগত কমিটিৰ লগত কোনো যোগাযোগ নাই ৰাইজৰ লগতো যোগাযোগ নাই আপুনি এইখন স্কুলৰ কি হয় মই এইখন স্কুলৰ হেডমাষ্টাৰ হয় প্ৰধান শিক্ষক হিচাপে আপুনি জ্ঞাত হয়নে নহয় তেওঁ যে এই টাংকিটো ইয়াতে সংস্থাপন কৰি থৈ গ'ল মোৰ জ্ঞাত নহয় আপোনাক মোক জনোৱা নাই আগে পিছে মোৰ লগত যোগাযোগ ৰখাই নাই কেনেকুৱা মই জানাও নাই মই যোৱাকালি যিটো মই চাউল বিতৰণ কৰিবলৈ আহিছোঁ তেতিয়া চাই পেলাই মই বস্তুটো আচৰিত মানিছোঁ গৰম বন্ধ এইটো কৰি থৈ গৈছে কি ভাবি মানে মই এইটো অনুষ্ঠানটো থকাটো উচিত হ'লেও মানে বেলেগ ঠাইত যিটো অংগনবাদীৰ অনুষ্ঠান আছে ঘৰ আছে তাৰ ওচৰত নিয়াটো মই ভাল পাওঁ
এইটো এই জাগাৰ পৰা উঠাব লাগে অংগনবাদী কেন্দ্ৰ য'ত আছে আছে। কেন্দ্ৰত সংস্থাপন হোৱা নাই হোৱা নাই অন্য জাগাত সংস্থাপন হৈছে অন্য জাগাত সংস্থাপন হৈছে কোনটো জাগাত সংস্থাপন হ'ল আমাৰ এল পি স্কুলৰ যিটো আমাৰ এটা গুদাম ঘৰ আছে এই গুদাম ঘৰৰ ওচৰতে মানে দিছে বস্তু সেইটো ঠাই মোৰ কাৰণে মানে উপযুক্ত হোৱা নাই অসুবিধা হৈ আছে আমাৰ আমি এতিয়াও জাগাটো দেখাব আৰু কিমান দূৰত কি ক'ব এতিয়া কি ক'ম মানে অনুষ্ঠানটো থকাটো উচিত হয় থাকিব লাগে কিন্তু যি জেগাত দিব লাগে সেইটো দিয়া নাই যেতিয়া আমি অংগনবাদীৰ যিটো ঘৰ আছে সেই ঠাইতে দিয়াটো আমি ভাল পাওঁ আৰু অতি সোনকালে যদি ইয়াৰ পৰা নুঠাই আমি ইয়াৰ বিশেষ ব্যৱস্থা ল'ম অজুহাত দেখুৱাইছে আপোনালোকৰ যিটো অংগনবাদীৰ যে টেংকি স্থাপন কৰিলে সেই টেংকিটো উপযুক্ত স্থানত হোৱা নাই তেনে ক্ষেত্ৰত ঠিকাদাৰে খুব গাফিলতি কৰি পেলাই ইয়াত সংস্থাপন কৰি থৈ গ'ল কি ক'ব এতিয়াতো গাফিলতিটো ময়ো দেখি আছোঁ মই কালি ইয়াতে আছোঁ থাকোঁতে মই একো মাত দিয়া নাই মই ভাবিছোঁ কি সভাপতিৰ লগত মাষ্টৰৰ লগত বা শিক্ষকৰ লগত আলোচনা চলিহে এইবিলাক কাম কৰি আছে বুলি মই এইটো ভাবিছিলোঁ পাছত যাইতো আমাৰ সভাপতি আহিলে এতিয়া আমাৰ হেডমাষ্টৰে এতিয়া কথাটো উল্লেখ কৰিলে এইটো বৰ দুখনীয় কথা তাৰপাছত তেওঁলোকে কৈছে কি এইটোকে কৈছে যে বিলটো পাছ হওক আগতে এটা বছৰ আপোনালোকে যি কৰি কৰক সেইটোতো কথা হ'ব নোৱাৰে তাৰমানে ঠিকাদাৰে বিলটো হোৱাটো কামনা কৰিছে যিটো ঠিকাদাৰে যিটো জাগাত সংস্থাপন কৰিছে সেইটো তাৰমানে এনে কৰি থৈ দিছে ল'ৰা ছোৱালীৰ মংগলৰ কাৰণে কৰা নাই তাৰমানে তেওঁৰ বিলটোৰ কাৰণে সেইটো ৰখি আছে সেইটো মই কালি ইয়াতে শুনি অলপ বেয়া পাইছোঁ কাৰণ ইমান ধুনীয়া জেগা আছে প্লেচ আছে ইয়াতে ল'ৰা ছোৱালীবিলাকে বল খেলে কি খেলে ইমান অঘটন কাম কৰাটোতো ভাল হোৱা নাই কাৰণ টকাৰ লোভত বা যিকোনো ক্ষেত্ৰত সেইটো কৰিলেতো ভাল নহয় আৰু সমাজৰো এটা উন্নতিটো লাগিব না এতিয়া ইয়াতে পানী টেংকি দিছে আমি বেয়া পোৱা নাই ভালেই পাইছোঁ এই জেগা আছে যথেষ্ট ইমান ধুনীয়া জেগা আছে সেই জেগাত নিদিয়াকৈ ইয়াতে আকৌ কেলেই দিব পাৰে ঠিকাদাৰে বনাইছিলে এইটো অৰবিন্দৰ চন্দ্ৰ শৰ্মা ক'ৰ হয় তেওঁ টংলা তেওঁৰ মানে ৰাইজৰ তেওঁৰ মানে যিটো দেখিলোঁ ৰাইজৰ কাৰণে তেওঁৰ সত্তা নাই যিটো দেখিছে প্ৰমাণ হৈ গ'ল এতিয়া ঢালাইটো এফুটেই হোৱা নাই গতিকে সেইবিলাক আৰু ঠিকাদাৰ নহয় কয় নেকি এতিয়া আৰু বিলটোকে বিচাৰি থাকিলে কেনেকৈ ঠিকাদাৰ হ'ব পাৰে এতিয়া ল'বই লাগিব সেইটো হয় ইয়াতে বনাই দিলে কিন্তু তাতে আমাৰ অংগনবাদী যিটো হেৰি বনাইছে তাতে আমাৰ তাতে লৈ যাব লাগিছিলে কিন্তু ইয়াতে দিয়াৰ কাৰণে আমাৰ অলপমান হেৰি হৈছে আপত্তি তাতে কিবা কৰি লৈ যাব লাগে আপত্তি মানে আমাক আপত্তি আছে আমাৰ আমি কৈছিলোঁ তাতে দিব লাগি কিন্তু ইয়াতে কিয় কৰিলে এইটো আমাৰ এতিয়াও মানে আপত্তি আছে কি কৰিব লাগে এতিয়া তাতে লৈ যাব লাগে আমাৰ ওচৰত ইয়াতে থাকিলে ক'ত হ'ব